বন্ধুসকল আজিৰ ভিডিঅ'টোত দেখাম যে ডিভাইস এটা চুৰি কৰি লৈ গলেও কোনেও কিন্তু সেই ডিভাইসটো সুইচ অফ কৰিব নোৱাৰিব যাৰ ফলত আপোনাৰ হেৰুৱা ডিভাইসটো ঘূৰাই পোৱাৰ সম্ভাৱনা যথেষ্ট বাঢ়ি যায় এই ট্ৰিক্সটো কিন্তু নন ৰিমুভেবল বেটাৰীযুক্ত ডিভাইসৰ ক্ষেত্ৰত বেছি ভাল আপুনি ক'ব পাৰে যে ৰিমুভেবল বেটাৰীযুক্ত ডিভাইসৰ ক্ষেত্ৰত বেয়া নেকি বেয়া নহয় দুইটাতে ভাল কিন্তু আপোনাৰ ডিভাইসৰ বেটাৰীটো যদি নন ৰিমুভেবল হয় তেনে ক্ষেত্ৰত বেছি ভাল বেছি কাম কৰে এটা এক্সাম্পল লৈছো সাপোজ আপুনি ট্ৰেইনত বা বাছত ট্ৰেভেলিং কৰি আছে তাতে কিন্তু মোবাইলটো হেৰাল আৰু লগে লগে গম পাই গল যে মোবাইলটো হেৰাল বুলি লগৰ কাৰোবাৰ মোবাইলৰ পৰা যদি আপোনাৰ হেৰুৱা ডিভাইসটোত এটা কল কৰে অবিয়াসলি গম পাই যাব যে মোবাইলটো কাৰ হাতত আছে কিয়নো হি মোবাইলটো পোৱাৰ পিছত কিন্তু মোবাইলটো সুইচ অফ কৰিব নোৱাৰিব আৰু এন্ড্ৰইড ইউজাৰ হিচাপে নিশ্চয় আপোনাৰ এটা স্ক্ৰীন লক থাকিবই ঠিক আছে এতিয়া আমি চাও কামটো কেনেদৰে কৰিব লাগিব ইয়াৰ কাৰণে এটা এপ্লিকেশন ইনষ্টল দিব লাগিব এই এপ্লিকেশনটোৰ লিংক মই মোৰ ভিডিও ডেসক্ৰিপচন বক্সত দি দিম ইচ্ছা কৰিলে আপোনালোকে তাৰ পৰা ইনষ্টল কৰি ল'ব পাৰিব অথবা গুগল প্লে ষ্টৰত যাব গুগল প্লে ষ্টৰত গৈ লিখিব লকিও বা লক.io লিখি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত এক নম্বৰত যেটো আছে লক.io পাছৱৰ্ড টু পাৱাৰ অফ দেখা পাইছে এই এপ্লিকেশনটো আপুনি ইনষ্টল কৰি ল'ব 4.0 আছে ৰেটিংটো অলৰেডি মই এপ্লিকেশনটো ইনষ্টল কৰি ৰাখিছো আৰু ইনষ্টল কৰি নেদেখাও মই ডাইৰেক্ট ওপেন কৰিছো ওপেন কৰাৰ সময়ত যদি কোনো ধৰণৰ পাৰমিশন বিচাৰে আপুনি পাৰমিশন দিব ওপেন কৰিলে এনেকুৱা এটা ইন্টাৰফেস দেখা পাব যে তাত কিছুমান ল্যাঙ্গুৱেজ আছে আপোনাৰ যেটো ল্যাঙ্গুৱেজ হয় এই ল্যাঙ্গুৱেজটো আপুনি সিলেক্ট কৰি ল'ব আমাৰ ইন্ডিয়ান ল্যাঙ্গুৱেজ হিচাপে অনলি হিন্দীটো আছে আৰু ইংলিশটো ডিফল্ট হিচাপে ইন্টাৰনেশনালি আছে আপুনি ইংলিশ বা হিন্দী যিকোনো এটা সিলেক্ট কৰিব পাৰে মই ইংলিশটো ৰাখিছো তাৰ পিছত ইয়াত সিলেক্ট মোড যেটো সিলেক্ট মোড হিচাপে আছে প্যাটাৰ্ন পিন আৰু ফিংগাৰপ্ৰিন্ট স্ক্যানাৰটো ইয়াত দেখাইছে কামিং সুন হয়তো এতিয়ালৈ মানে ফুললি সিস্টেমত সাপোৰ্টেবল নহয় বা এই ফিচাৰটো হয়তো এতিয়ালৈ এভেইলেবল নহয় আপুনি পিন বা প্যাটাৰ্ন যিকোনো এটা সিলেক্ট কৰিব পাৰে মই জাস্ট প্যাটাৰ্নটো সিলেক্ট কৰিছো এতিয়া আমাক ইয়াত এটা প্যাটাৰ্ন ড্ৰ কৰিব দিছে ইয়াত আমি যেটো প্যাটাৰ্ন ড্ৰ কৰিম এই প্যাটাৰ্নটো কিন্তু আমাৰ পাৱাৰ অফৰ সময়ত ইউজ কৰিব লাগিব মই জাস্ট এটা জেড বনাইছো তো দুবাৰ দিব লাগিব তাৰ পিছত ব্যাকআপ পাছৱৰ্ড হিচাপে ইয়াত কিবাটা কোৱেশ্চন আছে এই কোৱেশ্চন বিলাকৰ আনসাৰ আপুনি সেট কৰিব পাৰে আৰু যদি ভাবে যে নিজৰ ফালৰ পৰা কিবা এটা কোৱেশ্চন দিব বুলি এটো কাস্টম আছে কাস্টমত গৈ আপুনি যিকোনো ধৰণৰ কোৱেশ্চন ইয়াত টাইপ কৰিব পাৰে মই জাস্ট এটো দিছো হোৱাট ইজ ইউৰ ফেভাৰিট সিটি তো আনসাৰটো মই দিছো গুৱাহাটী দি ডান তা পাৰমিশন দিব বিচাৰিছে গো এটো পাৰমিশনটো মই দি লৈছো আপোনাৰ যদি পাৰমিশন বিচাৰে এক্সেসিবিলিটিত গৈ পাৰমিশন দি ল'ব এপ্লিকেশনটো ওপেন কৰাৰ পিছত যদি পাৱাৰ লকটো অফ হৈ থাকে আপুনি জাস্ট এই লকটো অন কৰি দিব অন কৰি দিয়াৰ পিছত তলৰ ফালে অলপ কাস্টমাইজ কৰিব পাৰিব যে ম্যাক্সিমাম ইনকাৰেক্ট অ্যাটেম্পট ইয়াত ডিফল্ট হিচাপে 3 দিয়া আছে আপুনি 4 5 বা 2 দিব পাৰে এটো কি হয় আপোনাৰ মোবাইলটো যদি কোনো মানুহে অফ কৰিব যায় তাত নিশ্চয় এটা প্যাটাৰ্ন দিব লাগিব আমি অলৰেডি যেটো প্যাটাৰ্ন দিছো এই প্যাটাৰ্নটো দিব লাগিব তাত যদি ভুল প্যাটাৰ্ন মাৰে যে কেইবাৰ মাৰাৰ পিছত এটো অলপ টাইম ৰেষ্ট ল'ব আপুনি যদি 3 টাইম দিয়ে তেনেহলে কোনোবা যদি ৰং প্যাটাৰ্ন 3 টাইম মাৰে 3 টাইম মাৰাৰ পিছত কিন্তু 30 সেকেন্ড বা 40 সেকেন্ডৰ এটা ব্ৰেক ল'ব এটো হৈছে ইনকাৰেক্ট অ্যাটেম্পট আপুনি এটো কিমান বাৰ দিব বিচাৰে মই জাস্ট 3 দিছো সেম প্ৰসেস লক ফোন এটো 30 সেকেন্ড দিয়া আছে আপুনি 60 সেকেন্ড 90 সেকেন্ড 20 সেকেন্ড যিমান দিব পাৰে এটো আপোনাৰ ইচ্ছা সাউন্ড এলাৰ্ম এটা আপুনি অন কৰি দিব পাৰে ভাইব্ৰেশন এটা আপুনি চাই ল'ব এইখিনি কাম কৰাৰ পিছত আমাৰ কিন্তু সিকিউৰিটি হৈ গৈছে এতিয়া এটো মই মিনিমাইজ কৰি দিছো অপন কৰিছো ঠিক আছে এতিয়া যদি মই পাৱাৰ বাটনত প্ৰেছ কৰি মোবাইলটো অফ কৰিব যাও চাব পাৰিছে মোবাইলটো অফ কৰাৰ সময়ত কিন্তু ইয়াত এটা লক আহি গৈছে ইয়াত যদি কোনোবা ৰং প্যাটাৰ্ন মাৰে তেনেহলে কিন্তু মোবাইলটো অফ নহব মই জাস্ট মোৰ প্যাটাৰ্নটো দিছো যে এতিয়া আমাৰ এইটা ফাংচন ভিজিবল হৈছে আগতে হাইড হৈ আছিল চাব পাৰিছে এনেদৰে কিন্তু আপুনি এটা সৰু এপ্লিকেশন ব্যৱহাৰ কৰি আপোনাৰ মোবাইলটো যথেষ্ট সিকিউৰ ৰাখিব পাৰিব আৰু এটা কথা কও এই ফিচাৰটো কিন্তু কিছুমান ডিভাইসত এভেইলেবল যিবিলাক ডিভাইসত এভেইলেবল তেওঁলোকৰ কাৰণে ভাল আৰু যিসকলৰ ডিভাইসত এই ফিচাৰটো এভেইলেবল নহয় তেওঁলোকে এই এপ্লিকেশনটো ব্যৱহাৰ কৰি মোবাইলটো সিকিউৰ ৰাখিব পাৰে এটো আছিল এটা ভিডিওটো চাই যদি আপোনাৰ ভাল লাগিছে নিশ্চয় ভিডিওটোত লাইক কৰিব আৰু যদি বেয়া লাগিছে ডিসলাইক কৰিব আপোনালোকে এন্ড্ৰইড এপ্লিকেশন বা যিকোনো ধৰণৰ টেকনিক্যাল বিষয়ৰ ওপৰত যদি ভিডিও চাব বিচাৰে তেনেহলে আমাৰ এটো ভিডিও কমেন্ট বক্সত কমেন্ট কৰিব পাৰে আৰু আমাৰ এটা ফেসবুক গ্ৰুপ আছে যোৱাকালি মই এটা ভিডিও দেখাইছিলো এই ফেসবুক গ্ৰুপটোৰ লিংক মই এটো ভিডিও ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকে আমাৰ ফেসবুকত গ্ৰুপতো পোষ্ট কৰিব পাৰে থ্যাংক ইউ